হরি ওম হরি ওম। আমি এই দুর্বাঘা সত্র ব্রহ্ম প্রমাণিত আজি দুর্বাঘা নামে এই করিব উপহাস। এই দুর্বাঘার হাতত হব ভস্মীভূত। এইভাবে সকলে কম্পমান দুর্বাঘা নামে ওরফু শ্রীরামচন্দ্র মনুষ্য লীলা অবসানৰ সময় অৱশ্য সমাগত। এই কাৰ্যত ভাতৃ ভাজ্যা মায়াজাল ভেদ কৰি প্ৰভুৱে গতি কৰিব বৈকুণ্ঠ ধামলৈ। এই কাৰ্যত সহায় হৈ যাম মই অযোধ্যাপুৰীলৈ। যাওঁ নিজ কৰ্তব্যত মই অগ্ৰসৰ। গুৰুদেৱ, যজ্ঞৰ পূৰ্ণাহুতি সময় চাপিছে। এতেকে মই সাজু সকলোটি যজ্ঞ পূৰ্ণাহুতি প্ৰদানৰ বাবে। গুৰুদেৱ, ক্ষণক অপেক্ষা কৰক। মহৰ্ষি বাল্মীকিৰো আছে নিমন্ত্ৰণ। প্ৰণাম মুনিবৰ, তজ আগমনে ধন্য হ'ল আজি অযোধ্যাবাসী। গুৰুদেৱ, এতিয়া তোমালোকে গৈ মহাৰাজৰ চৰণত সেৱা কৰা। ভাল গুৰুদেৱ। উঠা কিন্তু মুনিবৰ, নাপাল যে পৰিচয় এই দুটি বালকৰ। দিম পৰিছে, কিন্তু কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিবা সকলো। বাল্মীকিৰ আশ্ৰমত লালিত পালিত এই দুটি সন্তান, বাল্মীকিৰ আশ্ৰমত লালিত পালিত সন্তান দেৱী জানকী। জানকী দেৱী জানকীৰ মানে এই দুটি মোৰ এই সন্তান। পাছাহত মোৰ বুকুৰ মাজলৈ আহা। ধন্য হওক ৰামৰ জীৱন। মাতৃও নকলে একোকে। সেইবাবে ক্ষমা কৰিব আমাৰ শত অপৰাধ। পাছাহত গুৰুদেৱ, গুৰুদেৱ। ৰঘুমন মুনিবৰ, বালকক তোমাৰ কোলাত দিবলৈ নাই মোৰ কোনো অধিকাৰ। মুনিবৰ, এই দুটি বালক যাৰ আচলৰে ধন, তেওঁহে গতাব পাৰিব তোমাৰ হাতত। মুনিবৰ, হয়, ৰৈ আছে দেৱী জানকী হনুমান সহিতে সিংহ দুৱাৰত। জানকীক আনিবৰ বাবে পঠোৱা তুমি ভাতৃ লক্ষ্মণ। যোৱা ভাই লক্ষ্মণ, দাদা লৈ আহা দেৱী জানকীক আমাৰ সমিতি। দাদা শিৰোধাৰ্য আদেশ তোমাৰ। দাদা মুনিবৰ, আপোনাৰ কৃপাতে প্ৰাণ তুলিব। সেইহেতু শিৰণী হলো চিৰকা। দাদা
কৰিছোঁ প্ৰণাম সহিলে অশেষ কষ্ট এই দুখনিৰ লগত গতিকে না সকলোতে পাকলি দিয়ক স্থান তজু চৰণত উঠা উঠা জানকী ৰঘুমণি আই তোমাৰ কণ্ঠহাৰ চিগিজি মহামণি আছিল অতদিনে মোৰ পুণ্য কুটিৰ নিজে আহি সপি দিলো তোমাৰ কাষত পতিব্ৰতা জানকীক নকৰা সন্দেহ ৰঘুমণি পতিব্ৰতা জানকীক নকৰা সন্দেহ পুত্ৰৰ সমে জানকীক কৰা গ্ৰহণ এই মোৰ শেষ হলো হেবে মই মাগিলো বিদা গুৰুদেৱ জানকী পিতা মই আহিলো পিতা বাচা হয় গুৰুদেৱ কুশলে থাকিবা ভাল গুৰুদেৱ পিতা গুৰুদেৱ গুৰুদেৱ সৰ্ব কাৰ্য সিদ্ধি হল হৰবে ভৱন্তু সুখিনঃ হৰবে ভৱন্তু নিৰাময়া হরতে সন্তু পশ্যন্তু মা কচ্চিত দুঃখ ভাগ্য ভবেত ওম শান্তি ওম শান্তি ওম শান্তি হে চিদনা পুনৰ কি বিপদত পেলালা নাভাবে নিশ্চিন্তি মই জানকীক কৰিছোঁ গ্ৰহণ কিন্তু প্ৰজাকনে যে নামানে পৰীক্ষা দিপিনে কি বুলি কওঁ মই জানকীক পৰীক্ষাৰ কথা জানকী জানকী ৰঘুমণি নাই তোমাৰ ওপৰত মোৰ অলপ সন্দেহ কিন্তু ভয় হয় মোৰ প্ৰজাৰ বাবে সেই হেতু পুনৰবাৰ দেখুৱাই তব সতীত্বৰ পৰীক্ষা এই অযোধ্যাবাসীক দূৰ কৰা ৰামৰ জীৱনৰ কলংক কোটি অপইচাৰ অন্তত লভিছিলো ৰাম স্বামী ৰত্নময় কিন্তু মোৰ প্ৰতি হ'ল ভীতি শ্ৰীৰামৰ কাৰণে 14 বছৰ বনবাস সেই ৰামেই এদিন মোৰ সতীত্বৰ
চালনাৰে ঠেলি দিলে অজনহীন অৰণ্য মাজলৈ সেইদিনাই আছিল মোৰ সেইদিনাই আছিল মোৰ মৰণে কাব্য কিন্তু ৰঘুবংশধৰ লৱ কুশ আছিল সেইমতে ভাল্লিকীৰ কৰোণাতে আজিও ৰাখিছো জীয়াই কিন্তু কিয় কিবা দুখ মোৰ কিবা দুখ মোৰ কিয় হলা এনেই নিৰ্মম ৰাধা অযোধ্যাৰ সিংহকীয়ে পচাৰ কথাকে পেট বান্ধি বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা মোক জমৰ যাতনা এই নেকি ৰামৰ ধৰ্ম এই নেকি ৰামৰ প্ৰজাৰৰ ৰঞ্জন জানকী মোক তুমি বিশ্বাস কৰা জানকী মোক তুমি বিশ্বাস কৰা জানকী মিঠা চালৰ আৰু নলবা আশ্ৰয় তুমিহে কৰিবা ক্ষমা দুখ নিকুতা ৰঘুমণি চিন্তা নকৰিবা ৰঘুমণি জগতত আৰু মই কাকুৱে দেখিও আমনি দেৱী আজি মই জগতৰ পৰা নাকান্দিবি পুনাদিবি মোৰ নাকান্দিবি আজি শান্তি তহঁতৰ স্থান পিতৃৰ কাষত ৰঘুমণি অভাগী অভাগীৰ সৰ্ব অপৰাধ কৰিব ক্ষমা জন্মান্তৰে আপুনিয়ে হ'ব মোৰ একমাত্ৰ স্বামী জন্মান্তৰে আপুনিয়ে হ'ব মোৰ একমাত্ৰ স্বামী আজি হন্তে জানকীয়ে মাগিছে বিদায় দেৱী আজি হন্তে জানকীয়ে মাগিছে বিদায় মনোবাক্যে যেৱে ৰামক আৰু অপূৰ্ণতি ৰামবিনে আনকো নাপাব তথাপিও কলংক মিছা অপবাদে বাৰে নিন্দা কৰে ৰামে নশুনো ৰামৰ নাম নকৰো স্থান দিয়া বসুমতী দেৱী কুচক মোৰ
জানকী তুমি কোনোই খুশি না জানকী জানকী তুমি কোনোই খুশি না জানকী তুমি কোনোই খুশি না মনে ধরে মহা পাপী না এই পৃথিবী আই বহুমতী মই কাতৰ এনে কৰিছো প্ৰাৰ্থনা দিয়াই উভতাই দিয়া মোৰ প্ৰাণৰ জানকী দিয়াই উভতাই দিয়া মোৰ প্ৰাণৰ জানকী দিয়াই উভতাই দিয়া মোৰ প্ৰাণৰ জানকী নাই আজি কোনো সমাধান নাই আজি কোনো সমাধান হাই লক্ষ্মণে লয়া অনুসৰ মনে চাও আজি ৰামৰ শৰাঘাতত ভাগে নে নাভাগে পাখানি ধৰা শান্ত হোৱা দাদা অনৰ্থক সুখ নকৰিবা দাদা ব'লা দাদা তোমাৰ বিশ্ৰামৰ হৈছে প্ৰয়োজন আহা দাদা তোমাৰ বিশ্ৰামৰ হৈছে প্ৰয়োজন বেদ শাস্ত্ৰ তুমি জানা ভালদৰে এনে আচৰণে বাধা নুশুভে তোমাক হেৰুৱাই হৃদয়ৰ ধন হিতাহিত জ্ঞান মই পাহচ পেলালো সেয়াই ৰামৰ শত অপৰাধ কৰিব মৰ্যনা সেয়াই ৰামৰ শত অপৰাধ কৰিব মৰ্যনা বলা সকলোতে নিজ নিজ কৰ্তব্য অগ্ৰসৰ ব'লা